আজি প্ৰথমবাৰৰ বাবে মই এটা ট্ৰেভেল ব্লগ লৈ আহিছোঁ। নিশ্চয় আপোনালোকৰ ভাল লাগিব। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। হেই গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি ৰাতিপুৱা আমি এফালে ফুৰিবলৈ যাবলৈ ওলাইছোঁ আৰু থাম্বনেইল দেখি চাগে আপোনালোকে গমেই পাইছে ক'ত যাম। আৰু আমি য'ত যাম আপোনালোককো লগত লৈ যাম। বহুদিনৰ পৰা ভাবি থকা জেগা এটাত ওলাইছোঁ যাবলৈ। কৰোণাৰ কাৰণে যাব পৰা নাই। কাপোৰবোৰ মন নকৰিব, সেইবোৰ যোৱাকালি ধোৱা কাপোৰ শুকোৱা নাই আৰু মানুহ নাথাকোঁ যিহেতুকে ভিতৰতে ৰচিদ মেলি থৈ দিছোঁ। অকণমান আজিও বতৰটো বেয়া আৰু মুখখন দেখি চাগে গমেই পাইছে বহুত ফূৰ্তি লাগি আছে, কাৰণ আজি এটা মনৰ আশা পূৰণ হ'ব। বহুত দিনৰ পৰা যাম বুলি ভাবি থকা জেগাটোত যাম, সেইটো কাৰণে। আৰু আমি চাহ তাহ খাই কাম বন সকলো কৰি গা পা ধুইও আজৰি। এতিয়া চাহ তাহ খাই উঠিলোঁ। তাৰপিছতে অকণমান আঞ্জা বনাই দিলোঁ আলুৰ। ৰাতিৰ ভাত আছিলে, লগত আলুৰ অকণমান আঞ্জা বনাই দিছোঁ। তাৰ লগত আমি এতিয়া ভাত খাবলৈ লৈছোঁ। ইহঁত দুজনীক অকণমান খাই ল'ব দিছোঁ, যিহেতুকে বেমাৰৰ সময় ক'ত কি খাবলৈ পাম নে নাই ঠিক নাই। আৰু বস্তু কিবাকিবি বনাই লৈ যোৱা কথা আছিলে, কিন্তু কেঞ্চেল কৰি দিলোঁ বনোৱাটো, কাৰণ বতৰটো যদি বেয়া হ'ল হয় তেতিয়াতো নগ'লোঁ হয়। সেইটো কাৰণে বনাই লৈ যোৱাটো কেঞ্চেল কৰিলোঁ। আৰু আমি অকলে নাযাওঁ, লগত যাব ললিতাহঁত যাব, তাহাঁতৰ লগতে যাম আমি। আৰু হঠাৎ হৈছিলে আমাৰ যোৱা প্লেনটো। আমি যোৱা কথা নাছিলে, এতিয়া এও আহিলে গ'লোঁ হয়, কিন্তু সিহঁতে লগ ধৰাৰ কাৰণে তাহাঁতৰ লগত মই যাবলৈ ওলালোঁ। আৰু সিহঁতে গম পায় মই যে কেতিয়াবাৰ পৰা মন কৰি আছিলোঁ তাত যাবলৈ, সেইটো কাৰণে। আৰু মই কৰবী আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ আজি মোৰ ভিডিঅ'টো চাই বহুত ভাল লাগিব। আৰু মেলি ৰেডি হৈ গ'লোঁ, এতিয়া গৈ থাকোঁ। ব'লক ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। গৈ আছোঁ এতিয়া। আমাৰ ঘৰৰ পৰা ওলালে এইখিনি পায় ৰাস্তা, আৰু চাই থাকিব আপোনালোকে। আজি আমাৰ বৰমাখনো চাওক লগতে কেনেকুৱা হয়। যিসকলে আমাৰ নলবাৰী নহয় সেইসকলে চিনি পাই যাব আজি কেনেকুৱা জেগা আমাৰ ফালে। আৰু গুণুক দেখিছেনে, সি পূৰা ফূৰ্তিত আছে মুনু আৰু বিহু অহাৰ কাৰণে লগত। আৰু এয়া মই মাস্কখন হাততে লৈ লৈছোঁ, পিন্ধা নাই। মাস্কখন পিন্ধি ল'লে বৰ কিবা কিবি লাগে, উশাহ নোপোৱা নিচিনা লাগে মোৰ। তাতে গাড়ীত আহিলে বেছি বেয়া লাগে। এয়া মুনু আৰু পিহুক চাওক, পিহুক ধুনীয়াকৈ দুকুচীয়াকৈ বান্ধি আনিছোঁ চুলিখিনি। আমাৰ ঘৰৰ পৰা দাৰাগাঁও 1 ঘণ্টামানৰ ৰাস্তা হ'ব চাগে। মই আজি প্ৰথম যাম, যিহেতুকে ইমানকৈ নাজানো। আৰু বিপুলেও ইয়াৰ জেগাবোৰ বৰ এটা ভালকৈ চিনি নাপায়, সেইটো কাৰণে আপোনালোকক মই কি জেগা পাইছোঁ, ক'ত পাইছোঁ, ইমানখিনি কৈ থাকিব নোৱাৰিম। দেখাই থাকিম খালি লগত, আপোনালোকে চাই থাকিব কেনেকুৱানো আমাৰ এইফালৰ জেগাবোৰ। যিসকলে আমাৰ নলবাৰী ফালৰ জেগাবোৰ বাক্সা ডিষ্ট্ৰিক্ট হয়, বাক্সা ডিষ্ট্ৰিক্ট যিবোৰে দেখা নাই চাই থাকিব আপোনালোকে কেনেকুৱা লাগে। আৰু চাৰিওফালে সেউজীয়া দেখিছেনে, অকল সেউজীয়া চাৰিওফালে পৰিৱেশটো বহুত ভাল লাগে এইফালে আহিলে। আৰু এইবোৰ চব কলৰ খেতি হয়, গোটেই ৰাস্তাটোতে আপোনালোকে কলৰ খেতি, তামোলৰ খেতি এইবোৰে দেখা পাব। আৰু গোটেই আমাৰ বজাৰত, বৰমাৰ ফালৰ বজাৰত চব নিকাচি, খাৰুৱা এনেকুৱা জেগাবোৰৰে বস্তু বেপাৰীবোৰে বিকিবলৈ যায়। আমি তাৰ পৰাই বস্তু কিনি খাওঁ, চব ফ্ৰেছ বস্তু হয় ইয়াৰ। আমি আহিছোঁ বাটাচাৰা, বৰবৰী, মুছলপুৰ, নিকাচি ৰাস্তাটোৱেদি। বেলেগ এটা ৰাস্তাও আছে যাবলৈ, কিন্তু সেইটোৱেদি চাগে বিপুলে ইমান ভালকৈ চিনি নাপাবও পাৰে, হয়তো সেইটো দি চাগে অলপ বেছি দূৰ হ'ব। সেইটো কাৰণে এইটো ৰাস্তাইদি আহিছোঁ। মোৰ হাজবেণ্ডে এই জেগাবোৰ বহুত বেছি ভালকৈ চিনি পায়, কিন্তু তেওঁৰ লগত আহিব নাপালোঁ মই। আৰু তেওঁ যেতিয়া গাড়ী চলাইছিলে তেতিয়া মানে এইফালে বেছিকৈ ভাড়াবোৰ লৈ আহিছিলে। যদি কেতিয়াবা মই তেওঁৰ লগত আহিব পাৰোঁ তেতিয়া আপোনালোকক জেগাবোৰৰ নামবোৰ ভালকৈ কৈ দিম। আৰু এইবোৰ চব গাঁৱৰ মাজৰ ৰাস্তা হয়, তথাপিও চবফালে পকা ৰাস্তাবোৰ, কেঁচা ৰাস্তা পাবলৈ নায়েই এতিয়া ইয়াত। আৰু আমি কিন্তু বাক্সা ডিষ্ট্ৰিক্টত নপৰোঁ, আমি নলবাৰী ডিষ্ট্ৰিক্টত পৰোঁ। সেইখিনি ভূটানৰ পাহাৰ অকণকৈ দেখিছোঁ ইয়াৰ পৰাই। আৰু মুনুৱে মোক এইফালে দেখাই দিছে, চাপৰ যিবোৰ গছ আছে চব কল আৰু এইবোৰ তামোলৰ খেতি হয়। কিমান ধুনীয়া লাগিছে সঁচাকৈ চাবলৈ। আৰু গোটেই চাৰিওফালে সেউজীয়া পৰিৱেশ অকল। গোটেই ৰাস্তাটোৱে আহি পেলাই বহুত বেছি ভাল লাগিছে। আৰু এতিয়া আমি দাৰাগাঁও কোনফালেদি যায় চিনি পোৱা নাই। বিপুলে সেই দাদাজনক সোধোতে সেইফালে দেখাই দিছে যাব লাগিব বুলি। এইখিনি বিকাজী বাজাৰ হয়, নিকাচি ওচৰতে হয়, আৰু এখন পুলিচ থানা হয়। আৰু এইফালেদি গৈ থাকিম এতিয়া আমি।
আমি যিহেতুকে জায়গাবোৰ ভালকৈ চিনি নাপাওঁ সেইটো মই এইখিনি নিকাচি বুলিয়ে ক'লোঁ, নিকাচিয়ে আছিলে। আৰু যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। এয়া লাহেকৈ আপোনালোকক দেখুৱাই দিছোঁ আমাৰ ভূটান পাহাৰখন পালোহি লাহেকৈ দেখা। আমাৰ ঘৰৰ পৰাও ভূটানৰ পাহাৰখন দেখি থাকে, কিন্তু আজি বহুত ওচৰৰ পৰা চাবলৈ পাম, সেইকাৰণে বহুত এক্সাইটেড হৈ আছোঁ চাবলৈ। সেয়া আকৌ চিনি নাপাই চিধা যাব লৈছিলোঁ, কিন্তু এই ট্ৰেক্টৰ মাৰি অহা ভাইটি দুজনক সোধোতে দেখুৱাই দিলে এইটো ৰাস্তাইদি যাব লাগিব বুলি। আকৌ টাৰ্ণটো লৈ ল'লোঁ, এইফালেদি গৈ আছোঁ আৰু আপোনালোকেও আমাৰ লগতে গৈ থাকক। এতিয়া আমি গৈ আছোঁ এটা পথৰুৱা ৰাস্তাইদি। এইখিনি দুই চাইডে মানে খেতি কৰি থোৱা আছে, ধান খেতি ইয়াত দেখিছে, চাৰিওফালে খেতি কৰি থোৱা আছে। মাজতে ৰাস্তাটো আছে কেঁচাকৈ, সৰু বেছি ডাঙৰ নহয় ৰাস্তাটো। আৰু যিমানে আহি আছোঁ সিমানে বেছি ভাল লাগিছে। এইবোৰ খেতিত মানুহবোৰ লাগি আছে, হাল বাই আছে। আৰু আমাৰ গুণজনে এইখিনিতে পথাৰত মানুহজনক কোৰ নে কিবা এখন লৈ থকা দেখি এইখন বোলে গদা, সি তেনেকৈ কৈছে। তাকে আমি গোটেইকেইটা হাঁহিছোঁ গদা বুলি কোৱাৰ কাৰণে। আৰু এতিয়া আমি এইখিনি এতিয়া ব্লক ৰাস্তা এটা পালোঁ আৰু গৈ আছোঁ এইফালে দিয়ে। আৰু আহি থাকোঁতে সেয়া দূৰৰ পৰা দেখিছোঁ খেতিবোৰৰ ওপৰত এয়া হেৰিবিলাকত প্লাষ্টিক বান্ধি বান্ধি থৈ দিছে, পলিথিনবিলাক। আৰু মই ভাবিছোঁ চাগে মাখিৰ কাৰণে দি থৈছে নেকি। আপোনালোকে জানে যদি ক'বচোন কিয় দিছে। আৰু এয়া জীৱনত প্ৰথমবাৰ আমি নেপালী কচুৰ গছ দেখিছোঁ, চাওকচোন আপোনালোকেও। নেপালী কচু হয়নে নহয় চিয়ৰকৈ নাজানো, কিন্তু ইমান ধুনীয়াকৈ যে ইমানবোৰ গছ আছে, কচু গছ, আৰু লাইন লাইনকৈ ধুনীয়াকৈ কৰি থোৱা আছে, সেইবোৰ মানুহবোৰো লাগি আছে। সেইটো কাৰণে আমি নেপালী কচু খেতি বুলিয়ে ভাবি লৈছোঁ। যদি আপোনালোকে চিনি পাইছে তেতিয়াহ'লে কমেণ্টত জনাই দিবচোন। আৰু এইখিনিতে ৱেলকাম টু দাৰাগাঁও বুলি লিখি থোৱা এখন গেট আছিলে, কিন্তু মই আপোনালোকক সেইখন দেখাব নোৱাৰিলোঁ, পটককৈ পাৰ হৈ গুচি আহিলোঁ, মই দেখাই নাপালোঁ, ইহঁতেহে মোক দেখাই দিছিলে। আৰু অকণমান আছে যাবলৈ, এইখিনি গ'লে আমি আমাৰ গন্তব্যস্থান পামগৈ। সেয়া আমি দাৰাগাঁও আহি পালোঁ, কিন্তু এতিয়া ভিতৰত সোমাব দিয়ে নে নাই ঠিক নাই। মাজতে এতিয়া বহি আছোঁ, নামি যোৱা নাই, কাৰণ আগত মানে বন্ধ দিছিলে মাজতে কেইদিনমান। এতিয়া চাগে বন্ধ আছে নে খোলা দিছে ভালকৈ ক'ব পৰা নাই। ইয়াত সুধিলোঁ দুজনমান মানুহক, তাৰপিছত সুধি আহিব দিছে গেটত গৈ পেলাই। বিপুলে সুধিব গৈছে। ইমান ফূৰ্তি কৰি মেলি আহিছোঁ, যদি যাবলৈ নাপাওঁ আজি কি হ'ব তেতিয়া। আমাৰ গোটেইকেইটাৰে মনটো বেয়া হৈ গৈছে, যাবলৈ পাম নে নাই বুলি। ইফালে বিপুলে সুধিবলৈ কৈ আহি পোৱা নাই, চিন্তা হৈ গৈছে। এই যে মাজতে ট্ৰাকখন ৰৈ আছে, সেইফাল দিয়ে যায় মেইন প্লেচলৈ। এতিয়া আমাক যাবলৈ দিয়ে নে। ইয়াত আমাক মেইন প্লেচত যাব নিদিলে, মানে খোলা দিয়া নাই এতিয়ালৈকে। মাজত কি হৈছিলে, আজি 1 মাহমান হ'ল চাগে, 20 দিনমান 25 দিনমান হ'ল। আৰু এতিয়া কাজিয়া হৈছিলে, কিছুমান ল'ৰা আহি পেলাই তাত মানে কিবা মদ খাই পেলাই মানে বটল চটলবোৰ ভাঙিছিলে। আৰু সেই বিষয়টোক লৈ পেলাই মানে কাজিয়া চাজিয়া হৈ লৈ এতিয়া খোলা দিয়া নাই, কাৰণ ল'ৰা ছোৱালী লৈ গ'লে বহুত ৰিস্ক আছে, ডাঙৰৰো ৰিস্ক আছে, কাৰণ গ্লাছ চাছবোৰ পৰি থাকিলে তাত কাটিব পাৰে। সেইটো কাৰণে মানে এতিয়ালৈকে খোলা দিয়া নাই, আৰু কেতিয়ালৈকে মেইন প্লেচ খোলা হ'ব ঠিক নাই। সেইটো কাৰণে আমাক বেলেগ এটা ছাইডেদি অকণমান ভাল জেগা এটা আছে, একেই হয় অকণমান বেলেগ হয়, আৰু তাত যাব দিছে। আৰু এতিয়া তালৈ আহি আছোঁ, মই অকণমান চাব আহিছোঁ। এয়া মই ওপৰৰ পৰা চাইছোঁ, পানীৰ চাউণ্ড শুনিছেনে? কিমান ভয়ানক পানীৰ চাউণ্ড ওলাই আছে, আৰু কিমান পানীৰ ধাৰ বৈ আছে। কিন্তু ইয়াৰ পিছৰখিনি আপোনালোকক মই এই ভিডিঅ'টোত দেখাব নোৱাৰিম, কাৰণ মোৰ ভিডিঅ' এনেই বহুত দীঘল হৈ গৈ আছে। ইয়াৰ পিছৰখিনি চাবলৈ হ'লে আপোনালোকে মোৰ নেক্সট পাৰ্ট ভিডিঅ'টো চাব লাগিব। আমি যাব পাৰিছিলোঁ নে পৰা নাছিলোঁ, কিমান ভয়ানক আছিলে, আৰু গৈছিলোঁ নে নাছিলোঁ, কি হৈছিলে, সেইখিনি জানিবলৈ হ'লে আপোনালোকে মোৰ নেক্সট পাৰ্ট ভিডিঅ'টো চাবই লাগিব। আৰু ইয়াত আহি কেইখনমান আমি ফটো উঠিছিলোঁ, সেইকেইখন আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিছিল জনাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই, নোচোৱাকৈ নাথাকিব।